ইছলামক কেৱল কিছু দিশত সমালোচনা কৰাৰ কাৰণেই, অমানৱীয় কথাৰ বিৰুদ্ধে যুক্তি দিয়াৰ কাৰণেই আজি ৮টা বছৰে সমাজৰ পৰা এঘৰীয়া কৰি থলে। এনেকুৱা এঘৰীয়া যে বজাৰ ঘাট পৰ্যন্ত কৰিব নিদিয়ে। আগত দূৰত গৈ বজাৰ কৰিছিল, এতিয়া আমাৰ গাঁৱৰ সেইকেইজন মুৰব্বীয়ে গৈ সেইবিলাক জাগাটো বন্ধ কৰি দিলে। তেওঁলোকে বজাৰ ঘাট টোটেলি বন্ধ হৈ গ'ল। এতিয়া মা দেউতাই বেলেগ ক'ৰবাত গৈ বহুত দূৰত গৈ বজাৰ ঘাট কৰিব লগা হৈছে। আমি বলি তক একদম কাটিম, যেনে তেনে মন্তব্য কৰিলে নহ'ব কিন্তু কেলা, একদম মূৰটো কাটি ৰাখি দিম কেলা, গম পাইছা? তোৰ মা দেউতা আগত দূৰৰ পৰা বজাৰ কৰি আনি খাইছে, এতিয়া তুই কৈ আছা কেলা দূৰৰ পৰা বজাৰ কৰিব নিদিয়ে পাব্লিকে। কেলা এইটো কথা মানিছো, কিন্তু বেলেগ আবার কি কৈ আছা কেলা? তোৰ মা দেউতা দূৰৰ পৰা বজাৰ কৰি আনি আকৌ খাই আছে। কেলা মায়েক চুদাই মোক কি বুজাই আছা দে, কি বুজাই আছা কেলা? একদম কাটি মূৰটো কাটি একদম ৰাখি দিম কেলা। হা আমাক বোকা পাইছা নেকি কেলা? বোকা পাইছা? একদম মূৰটো কাটি একদম ৰাখি দিম। আজু বাজু মন্তব্য কৰি কেলা ভাইৰাল হ'ব কাৰণে নুখুজিবি কেলা, একদম মূৰটো কাটি ৰাখি দিম। কি কৈ আছা, কি বকি আছা কেলা? চিনি পাইছা মোক? মোৰতো হাদিছ আহি যায় যে এজনক মিছা কথা কৈ হত্যা কৰিব লাগে, সেই অনুমতিও হজৰত মহম্মদে দিছিল। কেলা তোৰ হাদিছ আহি যায় না, হাদিছ আহি যায়। মই কৈ আছো কেলা একদম কাটিম কাটিম। আমাৰ হজৰতৰ নামত দুৰ্নাম কৰা কেলা, হা আমাৰ হজৰত মিছা কথা কয়, হা একদম কাটিম। আমাৰ হজৰত কি কৈছে তক, হা কি কৈছে? মানুহক হত্যা কৰিবলৈ কৈ গৈছে আমাৰ হজৰতে, হা একদম কাটিম। মায়েক চুদা এনেকুৱা মন্তব্য আৰু দ্বিতীয়বাৰ নকৰিবি কেলা, গম পাইছা? আমাৰ হজৰতৰ নামত কেতিয়াবা যদি কোনোবাই যদি এনেকুৱা মন্তব্য কৰে, তাক মই একদম কাটি টুকৰা টুকৰি কৰি দিম, টুকৰা টুকৰা কৰি দিম, গম পাইছে? তোৰ আয়ো বালিৰ পিছত শৰ্মা যোগ কৰছা কেলা। এইটো কি কেনেকুৱা নাম হৈছে ৰে তোৰ? কেনেকুৱা নাম হৈছে কেলা? কেনেকুৱা নাম হয়? পাব্লিকক কি বুজাই আছা কেলা? কি বুজাই আছা? হা এইটো কেনেকুৱা ধৰণৰ নাম হৈছে কেলা? মোক বুজাই দিবচোন, নহ'লে কেলা কাটিম, একদম কাটিম। ভিডিঅ'টো বনালো এইটো কাৰণে, আয়ো বালি কি বুজাব কাৰণে ওলাইছে, হা পাব্লিকক কি বুজাই আছে কেলা? নিজে বুজি নাপায় কেলা আৰু বেলেগক বুজাই আছা, হা এনেকুৱা মন্তব্য আৰু দ্বিতীয়বাৰ নকৰিবি, একদম কাটি দিম। এইটো ভিডিঅ' জলদি জলদি শ্বেয়াৰ কৰি দিয়ক আপোনালোকে, এইটো ভিডিঅ' ভাইৰেল কৰি দিয়ক, অতি সোনকালে ভাইৰেল কৰি দিয়ক। আজি এইখিনি, ধন্যবাদ। জয় অসম।